মই কেইদিনমান ইউটিউবত ভিডিঅ' আপলোড কৰা একেবাৰে বন্ধ কৰি দিছিলোঁ। এনেই বন্ধ কৰি দিছিলোঁ। ভাবিলোঁ চাওঁচোন ভিডিঅ' নিদিওঁ যা কি হয় দেখা যাব। কেইদিনমান নিদিলোঁ তাৰপিছত লাহে লাহে মই দেখিলোঁ যে ইউটিউবে মোৰ লগত কিবা এটা কৰি আছে। ই এটা সাংঘাতিক বস্তু হয়। মানে কাম কৰিলে ফল পাব, নহ'লে নাপাব। মানে মই ভিডিঅ' আপলোড কৰা বন্ধ কৰি দিলোঁ। তাৰপিছত দেখিছোঁ লাহে লাহে মোৰ ভিউজ কমি গৈছে, লাহে লাহে মোৰ ৱাটচ টাইম কমি গৈছে, এইবিলাক লাহে লাহে কমি গৈ আছে। কমি লাহে লাহে জিৰ' হ'লহেঁতেন। কিন্তু ময়ো তেনেকুৱা জিৰ' হ'ব দিয়া নাই। মই লগে লগে এটা ভিডিঅ' আপলোড কৰি দিলোঁ। এনে ভিডিঅ' এটা বনাই আপলোড কৰি দিলোঁ। বনাই দিয়াৰ পাছত যিটো মচনত আহি আছিলে, কমি আছিলে মানে ভিউজ আৰু আপোনাৰ ৱাটচ টাইম যেনেকুৱা কমি আহি আছিলে, লাহে লাহে সেইটো কি হ'ল, লাহেকৈ বন্ধ হৈ গ'ল, মানে ৰখি গ'ল, গ্ৰাফডাল তাতে ৰখি গ'ল। তো ইয়াৰ পৰা এইটো কথা বুজিব পাৰি যে যদি আপুনি ভিডিঅ' আপলোড নকৰে তেনেহ'লে আপোনাৰ ভিউজ আৰু ৱাটচ টাইম লাহে লাহে কমি যাব পাৰে। গতিকে আপোনালোকে ভিডিঅ' আপলোড বন্ধ নকৰিব। সদায় ভিডিঅ' বনাওক কিবা আৰু ভিডিঅ' আপলোড কৰক। তেতিয়া কি হ'ব, আপোনাৰ ৱাটচ টাইম আৰু ভিউজ লাহে লাহে আহি থাকিব। তো আজিৰ ভিডিঅ'টো ইমানেই ক'লোঁ। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু কিবা কমেণ্ট নিশ্চয় কৰিব। আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ মই আপোনালোকৰ ওচৰলৈ সোনকালে লৈ যাব পাৰোঁ। ধন্যবাদ।